হেল্ল' গাইজ, আজি যাবলৈ ওলাইছোঁ পাৰ্বতী পাহাৰ। আপোনালোকক দেখাব বিচাৰিছোঁ, মানে বহুত ভাল জেগা হয়। আমি তিনিওজন বন্ধু আহিছোঁ নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। তো চাই থাকিব আপোনালোকে ভিডিঅ'টো। আমি গৈ আছোঁ এতিয়া, এইখনে আমাৰ গাঁওখন হয়। হেল্ল' গাইজ, তো আমি পাৰ্বতী পাহাৰ এতিয়া আহি পালোঁ। দেখা পাইছে আপোনালোকে, মানুহ নাই ইমান। কাৰণ মানুহ নোহোৱাৰ কাৰণটো এই যে আজি সেই পানীৰ পৰা বতৰটো সেইকাৰণে মানুহ নাই মানে আজি। তো আগলৈ যাই থাকোঁ আমি, ভাল লাগিব আপোনালোকক চাই পিনে। বহুত ভাল লাগে আহি পিনে লগালগ, মানে পবিত্ৰ পবিত্ৰ লাগি গৈছে মনটো। কিবা এটা ভাল লাগে আৰু ঠাণ্ডা ঠাণ্ডা ধুনীয়া বতৰ। তাৰপিছত আৰু এনেকৈ মন্দিৰত আহিলে মনটো পবিত্ৰ লাগে, বহুত ভাল লাগে। তো আমি যাই আছোঁ এতিয়া, আগলৈ গৈ থাকোঁ। বহুত ওপৰত উঠিব লগা আছে, আপোনালোকে দেখাই পাই থাকিম, মানুহবিলাকে দেখাই দি থাকে। তো গৈ আছোঁ, নালাগে একাত গৈ যোৱা। মানুহ এজন আহি আছে, দেখা পাব আপোনালোকে পিছফালে। এই গ'ল, দেখা পাইছে মানুহ অহা যোৱা কৰি আছে। নামি আহি আছে, আমি উঠি যাই আছোঁ। অলপ দেৰি হ'ল আহোঁতে, কাৰণ ৰাস্তাবিলাক বহুত বোকা হৈ গৈছে, সেইকাৰণে আহোঁতে অলপ কষ্ট হ'ল আৰু পৰিলোঁ এবাৰ। তাতে তিনিজন আহিছিলোঁ এখন বাইকত, পৰিলোঁ মানে পিছল যে, বহুত জেগাবিলাক পিছল হৈ আছে। এই আৰু এইখিনি উঠোঁতে মানে বহুত ভাগৰ লাগে, বহুত দীঘল যে ৰাস্তাটো, আৰু বহুত আপ হয়। মাইনা এটা গৈ আছে, পূজাৰ পৰা সেৱা এটা লৈ আহি জানি চাইডে আপোনালোকে। লগৰকেইটা আগত গৈছে, ভাল লাগিছে আৰু আহি পিনে ঠাণ্ডা ঠাণ্ডা বহুত। দাদা এজন লগ পালোঁ, হাই দি আছে। দাদা কেনেকুৱা লাগিল? বঢ়িয়া বঢ়িয়া ন? গৈ থাকোঁ আমি। লগৰ কেইজনে আমাক ৱেইট কৰা নাই, কিজনে গৈয়ে আছে। গৈ থাকোঁ সিহঁতে, কাৰণ ইয়াতে আহি পিনে ৰখি থাকিব নোৱাৰি, মানে লগালগ আগবাঢ়ি যায় চব এৰি পিনে। কাৰণ ভাল লাগে ন, ওপৰত জলদি চাব বিচাৰে সিহঁতে, বহুত ভাল লাগে চব কেনেকুৱা। বহুত ভাল লাগিছে, মনখিনি আহিব লাগিছে। চাই দিয়ক আপোনালোকে আহি কিজানি পূজাত, তথাপিও দেখাইছোঁ আপোনালোকক। তো গাইজ, আমি এটা বঢ়িয়া জেগা পাইছোঁ, বঢ়িয়া আৰ্ট, মানে ডাঙৰ শিল এটাত ভাল আৰ্ট কৰিছে, সেইটো আপোনালোকক দেখাম। আপোনালোক আহি থাকক। এই কেনেকুৱা জেগা চাওক। লাহে লাহে যাব লাগিব, নহ'লে পৰিব লাগিব, বহুত পিছল হৈ আছে। চাওক ইপিনে মা পাৰ্বতী আৰু শিৱ ছবি এটা আছে, ইপিনে ওম লিখা আছে। চাওক কিমান ধুনীয়া আৰ্ট কৰিছে। ইয়াতে আহিলে এনেকুৱা দৃশ্যবিলাক দেখিব, ভাল ভাল এনেকুৱা ভাল এনেকুৱা দৃশ্য, কেনেকুৱা ধুনীয়া আৰ্ট কৰিছে চাওক। চাওক কিবাকে দোকান আছে ওপৰতো। তো আমি কিমান ওপৰত আহিলোঁ, ৰাস্তা কেইখন ধৰিব নোৱাৰি, আমি জোখৰ ৰাস্তা দি আহিছোঁ। এই আগত দেখিছে নহয়, সৰু সৰু ৰাস্তা দেখা পাইছে ইয়াৰ পৰা, সেইখিনি আমি অহা ৰাস্তাঘৰ। বহুত ওপৰত আহিলোঁ, মানে ভালকৈ ধৰিব নোৱাৰি। চাওক চাৰিওফালে গছ গছনি, সেউজীয়া গোন্ধ, মানে কিমান ধুনীয়া লাগে আহি পিনে। ফ্ৰেছ অক্সিজেন পাই আছোঁ এতিয়া, বহুত ভাল লাগিছে। দেখা পাইছে বহুত ওপৰত আহি পাইছোঁ আমি এতিয়া। মোৰ লগৰ কেইজন আগত গ'ল, সিহঁতক দেখাই পোৱা নাই।
আমাক ৱেইট কৰা নাই কিজানি বহুত ভাল লাগিছে কিজানি সেইকাৰণে সোনকালে খোজকাঢ়ি আছে সিহঁতে মানে মেইন মন্দিৰত যাবৰ কাৰণে বহুত স্পীড গৈ আছে সিহঁতে তো সেই আৰু দেখা পাইছে আপোনালোকে ভাল লাগিছে যদি প্লিজ কমেণ্ট কৰি দিব এটা আমাৰো ভাল লাগিব তেতিয়া দেখা পাইছে গাছ কিমান ওপৰত আহিছোঁ তলত কথাবিলাক চায়ে ভাল লাগে দেখুৱাই দিয়ে এইবিলাক সেই কিমান ধুনীয়া হৈ আছে এইটো এনে উঠাই লৈ লাহে লাহে লৈ মন্দিৰ আহি পালোঁ আমি এতিয়া চাই থাকক দেখা আছোঁ এইটো প্ৰাঞ্জল দা আগত দিছে প্ৰাঞ্জল দা কিবা কৰি প্ৰাঞ্জলদা বৰ্তমান ইউটিউবত নাই ইউটিউবত ব্যস্ত নাই কিয় হয় নেকি ধুনীয়াকৈ লওঁ দেখিছে আপোনালোকে কেনেকুৱা ঘাম ওলাই গৈছোঁ মই ইমান ওপৰত আহিছোঁ মানে বহুত ভাগৰ লাগে এইখিনি বহুত আপ হৈছোঁ এইটো আমাৰ পিতা আমাৰ শিৱ বাবা সেৱা এটা লৈছোঁ যাতে আমাৰ জীৱনটো ভাল কৰে এই কামৰে আমি আগবাঢ়ি গৈ আছোঁ মেইন মন্দিৰলৈ এইটো মেইন মন্দিৰৰ ওপৰত আছে আমি গৈ আছোঁ বহুত ভাল লাগিছে এনজয় কৰিছোঁ বহুত ভাল লাগিছে দেই চাব পাৰি কেনেকুৱা ভাল লাগিছে কেনেকুৱা দৃশ্য চাওক গাইজ আপোনালোকে যদি ভিডিঅ' চাই ভাল পায় তো এটা লাইক দিব আৰু যিসকলে নতুন আহিছে সেইসকলে যাতে ছাবস্ক্ৰাইব কৰি যায় আৰু